हेलो फ्रेंड्स इमरान ब्लगार चेनेलটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত আহিলো। তো फ्रेंड्स ভিডিওটো কি হ'ব যায় আছে প্ৰথমৰ পৰা শেষলৈ ভালদৰে স্কিপ নকৰাকৈ চাই থাকক। তো ভিডিওটো এতিয়া আৰম্ভ কৰিম। মোৰ লগত মোৰ ভাইটি নাজিউল আছে। তো নাজিউলে ৰাইড কৰিব, মই কেমেৰাটো ধৰি যাম। তো লেটস গো। মোৰ ভাইটি এতিয়া গাড়ী চলাব। सेफ्टिर कारण हेलमेट पिंधिब लागे मैं पिंधि लওঁ और कत जाओ बलक आपलोके आमार लगे लगे जाय थाओ। तो फ्रेंड्स ये पालो नारिकली मंदिर, बहुत धुनिया था, बहुत पुरानी मंदिर। मोबाइल तो अकमान डिस्टार्ब दी आछे, माने स्टिक डाले अलपमान डिस्टार्ब दी आछे। तो आमी ठीक करि ललो। तो आगत एटा धुनिया एटा माजार आछे। तो माजारটো आपनालोকক देखाय आछो। बहुत धुनिया एटु मारৈ माजार। मारत আছে এইটো ৰাস্তাৰ কাষতে ধুনিয়া লাগে মাজাৰটো। फ्रेंड्स আমি মাৰৈৰ পৰা অলপমান আগবাঢ়ি আহিলো আৰু আপোনালোকক আৰু এটা কথা আপোনালোকক জনাও যে সেইদিনা যে মোৰ এক্সিডেণ্টটো হৈছিলে তো ইয়াতে হৈছিলে এইখিনি জেগাতে। মই জেগাটো আপোনালোকক দেখাই আছো। তো फ्रेंड्स এই জেগাখিনি দেখিছেনে, এইখিনি জেগা। তো এইখিনি জেগাতে হৈছিলে। এনেকৈ মাৰুতিখন আহি আছিলে, মই পিছফালৰ পৰা গাড়ীখন হঠাৎ ব্ৰেক মাৰি দিছিলে। মই পিছফালৰ পৰা মানে কি এইফালৰ পৰা মই আহি আছিলোঁ, এইটো মংগলদৈ ৰোডৰ পৰা মই এনেকৈ আহি আছোঁ। তো বৰষুণো দি আছিল, কিনকিনীয়া বৰষুণ। এইখিনিতে মানে এখন ধাবা আছে, এই ধাবাখন দেখিছেনে। এই ধাবাখনত মানে গাড়ীখন মানে এইফালৰ পৰা এনেকৈ সোমাব খুজিছিলে। তো ছিগনেল দিয়া নাছিল আৰু মানে ৰাস্তাতে ব্ৰেক মাৰি দিছিলে। তো মই পিছফালৰ পৰা কণ্ট্ৰল কৰিব নোৱাৰি এনেকৈ মই মাৰি দিছিলোঁ। আহি পালোঁ চিপাঝাৰ কলেজ। চাৰিওফালে ধুনীয়া লাগে পৰিৱেশটো। চিপাঝাৰ কলেজত আহি বহুত ভাল লাগে, যদিও মই ইয়াত পঢ়া নাই, বহুত ভাল লাগে। আহি পাই গ'লোঁ চিপাঝাৰ। ইয়াৰ পৰা লেফ্ট চাইডে সোমাই যাব লাগিব। আমি এতিয়া চিপাঝাৰৰ পৰা আপোনাৰ জয়পাল পুখুৰী পিনে আমি ৰোডটোত সোমালোঁ। আমি গৈ আছোঁ আজি জয়পাল পুখুৰী। আপোনালোকক জনাই দিলোঁ। তো আপোনালোকো আহি থাকক মোৰ পিছে পিছে। এই তাৰমানে অলপ জয়পাল পুখুৰীটো ক'ত আছে সেইটো সুধিব যায় বেছি আমাৰ মানে ইয়াতে চিনাকি মানুহ তাত। তো আহিল কেনে কি হ'ল, ক'ত বোলে জয়পাল পুখুৰী? আৰু 5 কিলোমিটাৰ যাব লাগিব। এইটো ৰাস্তাৰে চিধা গ'লে হ'ল। এইটো ৰাস্তাই দি ন 5 কিলোমিটাৰ। 5 কিলোমিটাৰ। জয়পাল পুখুৰী কোনটো হ'লে আগত বল বল জয়পাল পুখুৰী কিমান যাব লাগে? জয়পাল পুখুৰী কিমান যাব লাগে? চেনেল ইমৰান ব্লগাৰ হা হয় নেকি? এইটো জয়পাল পুখুৰী কিমান যাব লাগে? অলপমান গৈ তোমাৰ নামটো কি? বন্ধুহাত জয়পাল পুখুৰী কিফালে দি যায়নে? ভাল কিমান মান যাব লাগিব? এইফালে যাম না? কিমান কিলোমিটাৰ? আৰু 1 কিলোমিটাৰ হ'ব। 1 কিলোমিটাৰ পাবই দেখোন ন? দিয়া থাকিছে ন? এয়া পাই গ'লো এই মাখন দেৱী আৰু অনন্ত দেৱ শৰ্মা সৰণি তোৰণ ব্যাসপাৰা নিম্ন বুনিয়াদী বিদ্যালয় 1840 চনত স্থাপন হৈছিল। আৰু অলপ আছে ৰাইজ, আপোনালোকৰ অধৈৰ্য নহ'ব, আমি যাই আছোঁ একেবাৰে ওচৰতে আছে। ইয়াৰ পৰা অলপমান আৰু বহুত কষ্ট কৰি কেনে আহি আছোঁ, মানে কি গাড়ীখন মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনেদি আহি আছোঁ। তো আপোনালোকে চাই থাকিব আৰু অপেক্ষাৰ অন্তত আমি আহি পাম আৰু। তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এয়া জয়পাল পুখুৰী। তো আমি ভিতৰলৈ সোমাই যাম। মই আহি পালোঁ এয়া জয়পাল পুখুৰী। তো মোৰ লগত মোৰ ইয়াৰে ওচৰৰ মানে ফ্ৰেণ্ড কেইটামান আছে, ইয়াতে মানে বহি আছে, গপচাপ মাৰি আছে অলপমান। তো নামটো কি আছিল? নাম ৰেকিবা। ৰেকিব আহমেদ লিখে।
তো ৰেকিব ভাই ইয়াতে তাৰমানে কি জয়পাল পুখুৰীৰ পানীটো কেতিয়াও নুশুকায় ন? সেইটো কেতিয়াও নহয়, পানীটো সদায় এনেকৈ তো খৰালি মাহতো মানে পানীটো এনেকৈ থাকিব, বাৰিষাও এনেকৈ থাকিব। তো আৰু তো মই শুনিছোঁ, সৰুতে শুনিছোঁ মানে ইয়াতে মানে কিবা বিয়া চিয়া হ'লে মানে কিবা যদি সেই পূজা চূজা বা এনেকুৱা কিবা মানে হেৰি কৰিলে মানে বস্তু থালি চালিবিলাক বোলে ওলাই আহিছিল। মই শুনিছোঁ এই কথাটো, মানে তোমালোকে এতিয়া ইয়াতে বাসিন্দা হিচাপে কিবা এনেকুৱা কিবা গম পাই পোৱা নেকি? তোমালোকে শুনিছা নে দেখা পাইছা? আমিও মানে শুনিছোঁ, আমাৰ দেউতাহঁতে কৈছিল মানে ইয়াত আগতে বিয়া হ'লে ধৰ বস্তুবিলাক ওলাই দিয়ে, হয় পিতালৰ চৰিয়া কিবা কিবি এইবিলাক উলিয়াই দিয়ে বুলি আমি শুনিছোঁ, কিন্তু আমি দেখা নাই। হয়। কিন্তু আমি দেউতাহঁতক কোৱা শুনিছোঁ। তো আৰু মানে কি ইয়াতে এই পুখুৰীটো মানে কেনেকৈ সৃষ্টি হ'ল, কিবা কিবা গম পায় নেকি? পুখুৰীটো মানে এতিয়া আমি ধৰ কিতাপত পঢ়ি পোৱা মতে ধৰ এটা জয়পাল নামৰ এটা ৰজা আহিছিল। হয় হয়, পাল বংশৰ মানে ৰজা আছিলে। ৰজা আহিছিল। তো এই ৰজাই মানে এই পুখুৰীটো খান্দিছিলে আৰু পুখুৰীটো খান্দিছিল। এই মাছ চাছ মানে কি মাৰেনে? মাছ মাৰে, মাছ মাৰিয়ে থাকে। আৰু কাছ পায় ন? আৰু মানে কি মাছ চাছবিলাক মানে ডাঙৰ ডাঙৰ মাছ? মাছ ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ। মানে কি মাছটো মাৰিলে মানে সেই নাও চাও লৈ মাৰে নেকি? নাও লৈ মাৰে। নাও লৈ মাৰে। বহুত দিনৰ পৰা শুনি আছোঁ এই পুখুৰীটো মানে এটা বহুত ডাঙৰ ৰহস্য আছে। সেইটো কি মানে মেইন ৰহস্যটো? মেইন ৰহস্য মানে বেলেগ কি গম পাইছা? আৰু এটা কথা গম পাইছোঁ যে মানে ইয়াতে মানে স্বাস্থ্য বিভাগৰ মানুহ কিছুমান আহি পানীটো কিবা পৰীক্ষা কৰিছিল। কিহৰ কাৰণে মানে দমকলৰ পানীৰ লগত কি কাৰণত পৰীক্ষা কৰিছিল? এই পানীটো মানে কেতিয়াও আইৰণ নাই। আইৰণ নাই? আইৰণ একেবাৰে নাই। মানে প্ৰত্যেক মানুহে তাৰমানে খাব পাৰে মানে। তো বহুত পুৰা বিশুদ্ধ পানী আৰু একদম বিশুদ্ধ পানী। তো ঠিক আছে ভাই, লগ পাই ভাল লাগিল। তোমাৰ নামটো? ৰাহুল আলম। তো ৰাহুল আলমো আছে মোৰ লগত, মোৰ ফ্ৰেণ্ড। তো মোৰ লগত আৰু দুজনমান ভাইটি আছে। মানে কি অলপমান দেৰি হ'ল আহোঁতে, তো ইমান এটা মানে পিক্সাৰটো কোৱালিটি ইমান এটা ঠিক হোৱা নাই। তো আপোনালোকে একবাৰ দেখাই আছোঁ মই বেকগ্ৰাউণ্ডটো। তো এইফালে এটা মছজিদ আছে, এই মছজিদটো বহুত পুৰণি মছজিদ। এই মছজিদটোৰ এটা ঐতিহ্য আছে আৰু এইটো মছজিদটো বহুত পুৰণি মছজিদ, আজান পীৰ চাহাবৰ দিনৰে মছজিদ। এই পুখুৰীটো পাল বংশধৰ ৰজা জয়পালে এই পুখুৰীটো বনাইছিলে। আৰু এই পুখুৰীটোৰ চাৰিওফালে থকা হিন্দু মুছলিম মানে যিমানবিলাক জাতি আছে একলগ হৈ একেলগে মানে বহুত মিলা প্ৰীতিৰে চলি আছে। আৰু এনেদৰে জয়পাল পুখুৰীৰ চাৰিওফালে ঘূৰি মেলি বহুতখিনি নজনা কথা, বহুতখিনি ঐতিহ্য গম পালোঁ। আৰু এইটো জয়পাল পুখুৰীৰ পাৰতে থকা বহুত পুৰণি মছজিদ, 1780 চনতে মানতে স্থাপন হৈছিল এইটো মছজিদটো। এই মছজিদটো আজান পীৰ চাহাবৰ ভাগিনীয়েক চাৰুৱা ফকীৰ চাহাবে মানে ইয়াতে ধৰ্ম প্ৰচাৰৰ নামত আহি কেনে ইয়াতে জুপুৰি ঘৰ এটা স্থাপন কৰি ইয়াতে ধৰ্ম প্ৰচাৰ কৰি চলাই আছিল। আৰু তেনেকৈ মানে এই মছজিদটো এতিয়া মানে স্থাপন হ'ল। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিব লাগিব। তো যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।